তো হাই হেল্ল' নমস্কাৰ দোস্ত, কি খবৰ? মজা না? মোৰ একদম মজা, কি ক'ম আৰু না কি। তো আজিৰ ব্লগটো আৰম্ভ কৰি দিং, লাহে লাহে আগবাঢ়ি যাং না কি কোৱা হা? চাকা দুমাদুম খিনচাক চাক। তো আজি কিবা মোৰ একদম মাথাটো অলপ বিষাই আছে আৰু কিটিং কাটাং কৰি আছে একেবাৰে মাথাটো। কিবা হৈছে নাজানো আৰু কিবা উপায় আছে না? এনেকুৱা হ'লে কি কৰিব লাগে কবিচোন, কমেণ্টছমেণ্ট মাৰিম। কেটেং কেটাং কৰি থাকে ঠাণ্ডা। তো আজি ব্লগটো আৰম্ভ কৰি দিওঁ। আজি মানে গাড়ী ৰাখবাই জেগা নহৈছিল অফিচত। এই চাচোন পুৰা তাৰমানে গাড়ী কৰিছে আজি। একদম মানে কি ক'ম আৰু, এই মানে য'ত গাড়ী ৰাখোঁ সেইখিনি জেগা আজি মানে খান্দি আছে আৰু দুখৰ দিন। কান্দবা ইচ্ছা যায় নাকি? তো অলপ চাংছো সেইখিনিকে নাকি? লাইক চাং মাৰি দিলেই হ'ল প্ৰথম আৰম্ভণিত। তো মৰম চৰম দি আছা, ভিডিঅ'বিলাকত ভাল লাগছি, এইটোতো ভাল লগাই দিলেই হ'ল আৰু না কি কওঁ হা? এই জেচিপি গিলাখান আহি কেনে মানে আজি মাটি খুন্দি আছে এই ফিল্ডখনত, মানে য'ত আমাৰ পাৰ্কিং হয় তাতে কাম কৰি আছে। এইখন গাড়ীখনত মানে বাম্পাৰত মাটি উঠাই আছে। এইখন বাছখন এতে থৈ দিছে আজি, মই তাৰ পিছফালে থৈ দিছোঁ। এইগিলাখান কাম কৰি আছে, কি কম, সোনকালতে হ'বাই লাগি না, সেইকাৰণে আৰু কৰি আছে আৰু না কি কহা। তো চাং বলক কি কৈছি। তো সিফালে অলপ আগবাঢ়ি যাং বলক, চাং আগত দেখিন কি আছে। ইফালে আছে চাই আহোঁ মানুহবিলাক কি কৰি আছে না কি। যি বাছত কাই আছে চাং ৰ, খালী কৰি থৈ গৈছে বাছখন, কোনেও নাই, ড্ৰাইভৰ চাইভৰ নাই। সেইখন বাছো খালী কোনেও মানুহ চানুহ নাই, একলাই বহি থাকিব লগা হৈছে। মোৰ পাৰ্টনাৰকেইটাই নোহোৱা হৈছে আজি, ক'ত বা যাই থাকে শুন। চ' এইগিলাখান কাম পূৰা এইখন বাম্পাৰত মাটি উঠাই আছে, পিছফালে লগাই থৈছে। কি ক'ম আৰু, আনলিমিটেড কাম। নহয় আল্টিমেট, ক'বাৰ কিবাহে কওঁ আৰু খাৰ খোৱা যিবা না আহে কিবা লেকিন এক ছেকেণ্ড। জেচিবিখনে চাওঁ মাটি উঠাই আছে এই ট্ৰাকখনত। ইয়া মাটি উঠাব, কেনেকৈ মাটি উঠাই তাকে অলপ চাই আজি না কি। ইয়া মাটি উঠাই আছে, এই উঠাই দিলা আৰু এই ভতে ইয়া মই বাছখনতে অলপ বহি চাং ৰ, কেনে লাগে। আৰাম লাগছি কিন্তু, পূৰা বাছ ফুল হৈ যায় বোলে গধূলি যাওঁতে। মানুহ কিন্তু তামাম আছে অফিচত, আৰু ৰবিবাৰেও কাম চলে ইয়াতে। কি ক'ম আৰু, বাপৰে বাপ চাকা দুমাদুম খিনচাক চাক হৈ যায় একেবাৰে না কি। এটা কথা মাৰিয়ে গৈছিলোঁ নে, কালি মই এটা জেগাত গৈছিলোঁ, এই বেলতলাৰ ফালে, মানে এখন ৱেডিং চেডিং হয় আৰু তাতে ভৱনৰ নিচিনা। তাৰে অলপ ফুটেজখিনি দেখা দিম ৰ'ব, কেনেহেন না কি। কালি এডিটিং কৰিব টাইম নাপালোঁ, ৰাতি হৈ গ'ল আহাতে তো কালিখিনি দেখাই আছোঁ, চাওক কেনে লাগে। মই হাঁহি উঠি যায় একেবাৰে, চকুত টিপ মাৰি দিলে কেনে লাগিব বাৰু মোক কবিচোন নাকি। মাৰি দিয়ে এটা লাইক, মাৰি দিয়ে এটা কমেণ্ট, মাৰি দিয়ে শ্বেয়াৰৰ বটনটো হৈ যাওঁ মই ভাইৰে কৰি দিয়ে আৰু না কি। Sorry, it's DJ. আজি ইমান ভিডিঅ' নবনাক দে, মাথা চাথা বিষাই আছে। হ'ব দে আৰু এইখিনিকে নাকি, এইখিনিকে চাই থাক নাকি। বাই বাই, কালি লগ পাম।